বাদ না এইবিলাক কথা বাদ দে তই হেৰি কৰিবিচোন এই সিহঁতৰ বিদ্যুতৰ সেই ফটোকপি মোৰ ভাগৰ হোৱাটছআপত দি দিবি না তাত চাওঁ চাওঁ লাগিছে বজেন দেখা নাই তোৰ ভাগৰ হোৱাটছআপত দিম আকৌ তহঁতৰ মায়ে পাব মোক বখলীয়াই পেলাবলৈ ইচ দিম আকৌ মই তই আহিবি আমাৰ ঘৰলৈ আহিবি তাৰ ভাগৰ ফটো এখন আছে তই লৈ যাবিহি দে না কিনো তই ইজনী কথা ক'লে নহয় ন তই ইমান ভাগৰ লাগিছে মোৰ ভাগৰ একদম দি দুপৰীয়াখনত মই তহঁতৰ ঘৰলৈ খোজকাঢ়ি খোজকাঢ়ি গৈ থাকিবলৈ নাই দি দে না তাৰ হোৱাটছআপ পটককৈ দি দিলে হয় দেখোন কিমান নেম্বি যাবনো তেতিয়া কথা ক'লে বুজি নাপাওঁ তই মোৰ ভাগৰ হোৱাটছআপৰ পৰা আকৌ তোৰ ভাগৰ নাম্বাৰ দিলে যাব আকৌ তহঁতৰ মায়ে বা পাপাই দেখিব আৰু তহঁতৰ সেই পোৱালিটোৱে দেখিলে মানে চেচে আৰু মোৰ ফালে লগালগ কৈ দিব বিনিতাই দিলে বুলি এই নাই 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 এইবিলাক কৰিব নাই তই ঘৰলৈ আহিবি আমাৰ ঘৰলৈ আহিবি পাপাক কৈ থৈ আহিবি আমাৰ ঘৰলৈ যাওঁ বুলি অ' ছোৱালীজনী আছো না কিবা এটা কৈ দিবি সঁচ কথা ক'লে নুশুনিও কিনো কৰিছে জানো কাৰ লগতনো লেপ লেপাই আছে আৰু ক'ব নোৱাৰো দেই ঐ ৰ মা আহিছে তই সেই বিদ্যুতৰ কথা নকবি দেই এতিয়া ৰ মা আহিছে মই মাক কৈ লওঁ তোমাৰ মানে কি হ'ল কেলে মাতিছা কিনো অকল বিছনাখনতে বেয়া পৰি থাক বৈ মিনতি খুৰীয়ে দেখিলে যাওঁ বৈ সিহঁতক সেই ল'ৰাটো বাৰ্থডে পাতিছে নহয় খাই থওঁগে বৈ কিনকে বাৰ্থডে দিবলৈ আছে আকৌ পইচা 50 টকা দিম আকৌ নেযাওঁ দেই মই পইচা 50 টকা দি বাৰ্থডে খাবলৈ তুমিয়ে গৈ থাকা এই ভাইটিক লৈ যোৱা তই যে একদম সঁচ কথা ক'লে নুশুনা হ'লি আকৌ অকল দিনটো বিছনাখনতে বেয়া পৰি মোবাইলটোকে পিটিকি থাক কাৰ লগতনো পাত কিনো ক এইটো কাৰ লগত কথা পাতি আছ মই কথা পাতি থকা শুনিছোঁ তই ল'ৰাৰ লগত পাতি আছ নেকি আকৌ চাবি কিন্তু আকৌ বাপেক কৈ দিম মই ল'ৰাৰ লগত পাতিছোঁ যদি মাজনী এখন বেছি কৰা কিহৰ ল'ৰাৰ লগত পাতিম আকৌ কথা মই বিনিতাৰ লগতে কথা পাতি আছিলোঁ কিবা হ'ব দিয়া যাম বাৰু দিয়া একেবাৰে যোৱা মই ওলাই লওঁ কিন্তু ল'ৰাবিলাকৰ লগত কথা পাতি নাথাকিবি আকৌ মই একদম কৈ দিছোঁ হ'লে আৰু সোনকালে ক দেৰি নকৰিবি সি যাব নে কি বোলো সি এতিয়ালৈ আছে যাবলৈ তোৰ নিচিনা বুলি ভাবিছ সি কোনোবা কাহানি বা যুগতে গ'ল সি যি মহকোৱা যাবই সি ক'ত যা ন তই এই মিনতি খুৰীবাৰ হেৰি বাৰ্থডে আছে এটা ল'ৰাটো আজি এবাৰ হেৰি হৈছে নহয় 2 বছৰ নে 3 বছৰ হৈছে নহয় বাৰ্থডে পাতিছে যাওঁ কি দিয়ে নাজানো যোৱাবাৰ গ'লো সেই অকল পায়স এখিনি খুৱাই থৈ দিলে মই আকৌ পায়স চাই কিন্তু বেয়া পাওঁ খাবলৈ এইবাৰ কি দিয়ে চুজি দিব আকৌ যোৱাবাৰ যদি পায়স দিলে বা চুজি দিব যা খাগে মোৰ যে যাবলৈ মন নাই এনেও চুজি খাই বেয়া পাওঁ মই এই যে মাজনীয়ে নুশুনে নহয় কথা ক'লে আকৌ আৰু ঘৰত থাকিলে সেই কিবা ল'ৰাৰ লগত কথা পাতিছে বুলি ভাবি থাকে তই সেই যাবি মোৰ ভাগৰ হোৱাটছআপত ভিডিঅ'ত ফটোখন দি দিবি লিয়া হ'লি তই মই দিবলৈ নাই লৈ যাবি তই সেই মিনতি খুৰীলৈ গ'লে যাওঁতে আমাৰ ঘৰত সোমাই যাবি মাক কৈ দিবি একবাৰ ট্ৰাই মাৰি চাব পৰা যায় কৈ চাম বাৰু কোনো নাযায় নেকি অকলে অকলে যাবলৈ ওলাইছা যে যাব জীয়েৰে যি চতাহী হৈছে নহয় কিমান সময় লাগিছেও তাইক ওলাওঁতে মই অথনিয়ে ক'লোঁ তাইক বোলো ব'ল সোনকালে যাওঁ সোনকালে আহিব লাগে নাই কিনো ঘঁহিছে কিনো পিহিছে দেই তাইহে জানিব অহাই নাই মানে মুনু আহ আকৌ বোলো ইমান দেৰি কওঁনে ঘঁহিবই আৰু ছোৱালী গাভৰু হোৱা নাই জানো এতিয়া নঘঁহি আৰু কেতিয়া ঘঁহিব তুমি দেখোন বুঢ়ীয়ে হ'লা ঘঁহিবলৈ আপুনিও যেন পাই চান্স পাবহে লাগে আৰু একদম ডান্স মাৰোকেই থাকে আৰু তো মিছা কথা কৈছো নেকি সঁচাইটো কৈছো গাভৰুতে অলপ ধুনীয়াজনী আছিলা গোটেইজনী পকা থেকেৰাটোৱে আৰু গালকেইখন যে কিমান ৰঙা হৈ থাকে হ'লে তোমাৰ একদম চুলেই যেন ফিচকে তেজ উলিয়াই যাব এনেকুৱা নিচিনা আৰু এতিয়া চোৱাচোন এতিয়াওনো কি বেয়া হ'লো ভালেতো আছো খালি যেনিবা অকণমান শকত হ'লো আৰু ঘৰ কি মুৰ্গী ডাল বৰাবৰ একেই তাৰমানে সেইটো কথা হৈছে হয় নাই সেয়েহে ঘৰ কি মুৰ্গী ডাল বৰাবৰ একেই হৈ গৈছে আৰু এতিয়া আমি বেয়া হ'লো চলি যাওঁ যদি পেক এটা নহ'লে মই অকলে অকলে গুচি যাম খংটো চা গোটেইজনী ৰণচন্দী মূৰ্তি ধৰি কালি মাতা হৈ আছা যে অথনিলৈকে দেখোন ভালে আছিলা দেখোন ইমান ধুনীয়াকে মাতি আছিলা এতিয়া একদম চাও দেখিবলৈকে ভয় লাগি গৈছে কি হ'ল নাথাকিবি যি দিব কথা যিটো কৈছো সেইটো শুন একদম ব'ল তুফান ব'ল আজি নাহো সোনকালে খক কেনেকে কোনে কোনে কৰি দিয়েহি ঘৰৰ কাম কৰি থাকক বৈ মই চাম নহয় মই নহ'লে মানে কোনে ঘৰৰ কাম কৰি দিয়েহি এতিয়া আমুকি বেয়া হ'ল এই ওচৰৰ মানুহবোৰ ভাল এতিয়া এই নতুনকৈ এটা মানুহ আহিছেতো নগেন নে যোগেন নে কিবা এজনী ঘৈণীয়েক আনে জানো আইয়ে তাইকহে পচন্দ কৰা হ'ল এতিয়া লাহি পাহি বোলে একদম ভাজ কঁকালৰ বাজ দি যায় তাইকহে চাই এতিয়া আমি ঢোলটো নিচিনা হ'লোতো খাই 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 এতিয়া আমাক নোপোচে আহোঁ আজি বাপেকে ঘৰলৈ যি কৰিব তুমি কিবা ক'লা তাৰমানে মাখা নাই সেইকাৰণে এনেকুৱা কৰি আছে কথা কি কবি আৰু বাৰু যা কালি সোনকালে গুচি আহিবি দেই মা যেতিয়া আহে তেতিয়া আহিম লগতে কি পোনাখন কেলে নাই বোলে সি তাৰ আহিবই হ'লগে খালেই চাগে 2 বাৰমান খালে চাগে সি সোনকালে আহিবি বেলেগ একো নাই দিয়া নহয় পায়সে উলিয়াইছে বোলে মই
নাযায় নেকি? মাক কৈছিলে মই নাযাওঁ বুলি, অকলে যাবলৈ। এই পায়স চায়ক মোৰ খাই থাকিবলৈ মন নাযায় আৰু সিহঁতকলে গ'লে কিবা পায়স যিকণ অকণ দিয়ে নহয়, মোৰ একদম ভোকে ধৰি আহে। নহয় যা, মাৰে গৈছে দেখিছ নাই কালি মাতা হয়, লৈ আহিবি লগত মাকো। অ'কে পিতাচি। ওইটা মনি আহে রে। ও সঁচাই ওইটা মনি আহে রে। হা যাইব পুছো তো কাম মারব। এই মনো কৰ পৰা আহিলে কি? এজনী দেখোন পুষ্পা। তোমালোকৰ ঘৰ কি এফালে নেকি? हमनिके घर इधर আছে। এজনী কোন না ভন্টি নেকি? हमरा छोटा गिला भंटी है। इकरा के हमरा माया है। তোমালোকৰ মা কোনটো তোমালোকৰ ঘৰ? ইটা हमनिके घर। हमनिके घर যাবে। নাযাওঁ আজি, দেৰি হৈছে। চলি কাক লগ পাইছ ন তই? আমাৰ স্কুলত পঢ়ে তাই, মোৰ লগত একে ক্লাছৰ। এই পুষ্পা মায়ে অসমীয়া জানে নাজানে? এই আমনিকে মায়ে অসমীয়া বলতে নাই জানে। আমাৰ মায়ে আকৌ তোমালোকৰ ভাষা নাজানে নহয়। হ'ব দিয়া, আমি যাওঁ দেই, আমাৰ দেৰি হৈছে। ঠিক আছে, কালকে স্কুল যাবে না? যাম। যাওঁ দেই বৰমা। এই চকৰিগিলা কৰে আহে পুষ্পা? আমরা স্কুলে ওগরা কি ওইটা মায়া है। মায়া है। তাকে সহেলিগিলা বৰ সুন্দৰ আহে। বহুত সুন্দৰ আহে। পাহি বলিনহেঁতৰ বোলে বোৱাৰীজনী বেলেগ কাবালৈ পলাই গ'ল বোলে হয়নে? ময়ো শুনিছোঁ দেই, কথাটো নুশুনা নহয়। সেইজনীয়ে বোলে সেইটো সেই 3 বছৰমান হ'ল বোলে ভাল পোৱা। ক'ব নোৱাৰো, নিজৰ ঘৰত ল'ৰা ছোৱালী মতা বোৱাৰী কেনেকৈ পলাই যায় জানো। বলিয়া হ'ল আৰু মাইকী মানুহবিলাক চব। আজিকালি এইবিলাক মাইকীবিলাকে বলিয়া নহয়, মতাবিলাকো বলিয়া হ'ল। নিজৰ ঘৰ সংসাৰখন থাকোঁতেনো বাৰু বেলেগ এজনী মাইকী পকত ঘূৰিব লাগেনে? কিনো বেলেগনো, একেই দেখোন চব মাইকী মানুহ। নাজানো আৰু এইবিলাক কি হৈছে, গোটেই দেশ দুনীয়া হিলি গৈছে আৰু। যে আজিকালি সেই চুইজাৰ টুইজাৰ পিন্ধি বেছিকৈ ওলাই সোমাই ফুৰিবলৈ নিদিয়ে। মই বোলো ঠকহে চাদৰ মেখেলা পিন্ধি পিন্ধিনো কিডাল হৈছেনো? সেই গোটেই ইটো মতা পগলা কৰিছে, সিটো মতা পগলা কৰিছে, গোটেইখন সেই বলিয়া নিচিনাকৈ ঘূৰিহে ফুৰিছে দেখোন। চাদৰ মেখেলা পিন্ধিলেও ভালকৈ পিন্ধিলে বেলেগ কথা, দেহা এডোখৰ উলিয়াব, পেট উলিয়াব, টিকা উলিয়াব, নাৰী উলিয়াব, সেনেকৈ পিন্ধাতকৈ আৰু এইযোৰে বহুত ভাল, শতগুণে ভাল, গম পাইছ নাই? গোটেই মানুহজনী ঢাক খাই থাকে। সেইটো হয় আকৌ, চাদৰ মেখেলা পিন্ধিলে মানে ইফালে ঢাক সিফালে ঢাক, এইবোৰ এনেকুৱা যে পিন্ধিলে মানে নিশ্চিন্ত, একো ঢাকটো কৰি থাকিব নাই আৰু। চুৰ্ণি এখন লৈ ল'লি আৰু হৈ গ'ল। বেছি সময়ো নালাগে, এইবিলাক চাদৰ মেখেলাবোৰ কোচ চুচ দি থাকোঁতে কিমান সময় লাগে। সেইকাৰণে মই অকল য'তে যাওঁ অকল চুইজাৰ যে পিন্ধা দেই। মানুহে কোনে কি কৰে মোৰহে ভাবিবলৈ বোলো সময় নাই। মানুহে কিয় মুখে মানুহৰ মুখে ভাল দেখিলেও তোক বেয়া বুলি ক'ব, বেয়া দেখিলেও তোক বেয়া বুলি ক'ব। তই মিছামিছিকেনো মানুহৰ কাৰণে নিজৰ জীৱনটোনো কেলৈ কষ্ট দি থাক হয় নাই বাৰু? সেইটোৱেইটো কথা। পিছে আকৌ আমাক যেনিবা নিদিয়ে পিন্ধিবলৈ, আমাৰটোহে যিটো একে মাৰে ঠেং ভাঙি দিম বুলি ক'ব। এইবিলাক কাজিয়া যে হৈ থকাতকৈ আৰু দেচোন এনেকৈ থাকিলে ভাল পায়, এনেকৈ থাকোঁ আৰু। বাকী এইবোৰ পিন্ধিবলৈ আমাৰো মন যায় লোকে। সেইজনী বিমলা নব আহিছে। হেৰি ঘৰ পৰা আহিছে আকৌ, আজিকালি সেই মিনতি ল'ৰাটো বাৰ্থডে আছে নহয়, সিহঁতৰ ঘৰলৈ গৈছে চাগে, তাৰ পৰা আহিছে চাগে। হয়তো বাৰ্থডে আছে নহয়, মই লগা পাহৰি থাকিলোঁ চা। তহঁতক মাতিছিলে নাই বাৰ্থডে বাৰু? মাতিছিলে, আমাৰ সেই ল'ৰাটো গৈ খাই আহিলেগৈ। মই তাৰ হাততে দি পঠিয়ালোঁ, পইচা 50 টকা দি পঠিয়ালোঁ। মই বোলো মোৰ এফালে যাবলগীয়া আছে, মই নাযাওঁ দে, সেইবুলিয়ে নগ'লোঁ, তাৰ হাততে দি পঠিয়ালোঁ 50 টকা। আমাৰ যে পাহৰিয়ে থাকিলোঁ পাই। মই ফোনটো কৰিহে দিব লাগিব, কোন আৰু মানুহজনী আহে নেকি, খাই থৈ জকিছোঁ। বিমলা নব ক'ৰ পৰা আহিলে? বহুত দিন দেখা নাই মানুহজনী। কি খাইছে নহয়, ইমান ধুনীয়া এজনী হৈ পৰিছে যে গুলো মুলো। হৰিকান্ত দাই একদম বহুত ভাল ভাল বস্তু খুৱাইছে যেন পাইছোঁ। একদম তেজে ৰাঙলী হৈ গৈছেগৈ, একদম ফাটি যাওঁ চিটি যাওঁ হৈ গৈছেগৈ। গালত যেন চুই দিলে এতিয়াই তেজ ওলাই আহিব, ইমান ধুনীয়া এজনী হৈ গৈছে। আমিবোৰ চাচোন কেনেকুৱা তেতিয়া মেতিয়া পৰি ক্ষীণাই গৈছোঁ। হৰকান্তই মোক সেই আমেৰিকাৰ পৰা হেৰি আনি দিছে আকৌ, মুখত ঘঁহা ক্ৰীম হিমানী আনি দিছে আকৌ, কাশ্মীৰৰ আপেল খুৱাইছে, সেইকাৰণে একদম ৰঙা চিঙা হৈ ফুটি চিটি যাওঁ হৈ গৈছোগে। নবে ভাল জমাইছে দেই। ঠিকেইতো, আমিনো ক'ত তেনেকুৱা বস্তু খাবলৈ পাওঁ, সেইকাৰণে দেখিছে দিনক দিনে শুকাহে গৈছোঁ আৰু সেই জেং খৰিডালৰ নিচিনাকৈ। ভালে বুজিছ, আজিকালি মতা মানুহবিলাকে ক্ষীণ মানুহে পচন্দ কৰে, শকত মাইকী মানুহবিলাক বেয়া দেখে। আপুনিও কম নহয় দেই, আজিকালি আকৌ মতা মানুহবিলাকে শকত মানুহবিলাক ভাল দেখে দেখোন, ক'ত ক্ষীণবিলাক ভাল দেখে। চাবচোন আপুনি মন কৰিবচোন, আজিকালি কেনেকুৱা শকত মানুহ আছে মাইকী মানুহবিলাক, আৰু মতা মানুহবিলাকে সেইকেইজনীহে পচন্দ কৰেগৈ, ক্ষীণ মিনখিনি চুই নাচায়। আহি খুৰী, আজি মায়ে পাপাই কিবা লাগি আহিছে, সেইকাৰণে মায়ে এইবিলাক বকি আছে। আহোঁতে একদম কেনেকুৱা একদম ৰণচন্দী মূৰ্তিক ধৰি কালিজনী নিচিনা হৈ আহিছে। এতিয়াই আপোনালোকক লগ পালে নহয়, কিবা কিবি কথা পাতিলে যদি মুডটো ভাল হয় আৰু, নহ'লে গোটেই বাটটো মোক ঠেকেচি আহিছে গালি পাৰি পাৰি। ছোৱালীজনীকনো কেলে গালি পাৰি আহিছ হয়, ইমান ধুনীয়া ছোৱালীজনী। এইবিলাক কথা, ক'ত যাওঁ তহঁতি দুজনী একেলগত? মিটিং এখন আছে মিটিং, পইচা বিচাৰি পোৱা নাই জানো? এইবিলাক গোটত আকৌ আত্মসহায়ক গোটৰ মিটিং আছে। আপুনি আছে নহয় আপোনাৰ গোটত নাই জানো?
আছিলোঁ সেইটোৰ পৰা মই সেইতে ওলাইহে দিছোঁ দুদিনমান মই বোলো ইমানকৈ ঘূৰিব নোৱাৰোঁ দেই এইবিলাক হাত ভৰিবিলাক বিষ হয় এতিয়া সেই নাৰী মুক্তি কিবা এটাত সোমোৱা নাই জানো নাৰী কমিটি সেইবিলাকতো সোমাই আছোঁ মহিলা হেৰিয়ৰ সেয়াতো সোমাই আছোঁ এতিয়া সেয়াৰ পৰা ওলাওহে লাগিছে নিজক টাইমেই দিব নোৱাৰোঁ ঘৰখনৰ ল'ৰা ছোৱালী এইবিলাক টাইমেই বেছিকৈ দিব নোৱাৰোঁ সেইবিলাকত লাগি থাকিলে ইফালে চেল খাইগৈ সেইটো কাৰণে আৰু কিবা এটা কৰিম আৰু বোলো সঁচাকৈ এইবিলাকত ঘূৰি ফুৰে ল'ৰা ছোৱালী চেল খাই যায় আৰু মানে একদম টাইম দিব নোৱাৰি ন কথা বতৰাটো নুশুনে আমাৰটোতো ক'বই নালাগে এটা কথা নুশুনে একদম গদ্দালি খোৱা হৈছেও এটা কথাকে কিমান যে ক'ব লাগিব একদম কেতিয়াবা মই যে ফলাশৈ লৈ একদম ঠাও দি দিবলৈ মন যায় আকৌ চিন্তাটো কৰোঁ নিজৰ পেটৰ ওপৰত নহয় জানো বেয়াও লাগে সেইকাৰণে নেমাৰোঁ আৰু এইভাগৰে ভাল ল'ৰাটো কথা শুনে ছোৱালীজনীও কামে বনে ঠিকে আছে আমাৰবিলাকেহে কিনো খাই জন্ম দিলোঁ সাঁচ কঠীয়া নুশুনে মই দেখোন তোমাৰ চব কথা শুনোৱে তথাপিতো তুমি মোক যে মানুহৰ আগত বেয়া বুলি কৈছা বেয়া পাইছোঁ মই তোমাক তুমি থাকা অকলে অকলে গৈ যাওঁ মই আয়ো এদিন ঠেহ লাগিলেই ঠেহ লগাত একদম এক নম্বৰে হ'ব দে তহঁতি হেৰি যা তেতিয়াহ'লে ময়ো যাওঁগৈ এইজনী অকলে অকলে পোনাই দিছে নহয় নহ'লে গ'লে দে হ'ব দে যা এই বেলেগ এদিন আহিবিচোন আমাৰ ঘৰলৈ হ'ব দিয়ক নবৌ কোনোবা এদিনা ওলামগৈ বাৰু গৈ খালি আপুনি পিঠা পনা বনাই থাকো দেই বাৰু আহিবিচোন বাৰু দেখা যাব পিঠা পনা কি একদম ভাতে খাই যাবি আৰু মাংস সৈতে যা যদি ভাত সাজ খাবলৈ পাওঁ কি লাগিছে হয় নাই তহঁতি যা এইজনী পাবগৈ নহ'লে ঘৰ গৈ